হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰী HSLC 2027 দিবলৈ গৈ আছে তেওঁলোকৰ বাবে এখন গুৰুত্বপূৰ্ণ কিতাপ হৈছে কুৱেশ্যন বেংক। কাৰণ ছাত্ৰ ছাত্ৰীসকল কিতাপখন পঢ়িলেই নহ'ব, তেওঁলোকে কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব। আৰু কুৱেশ্যন প্ৰেক্টিছ কৰিব হ'লে আমাক কুৱেশ্যনটো লাগিব, আৰু সেই কুৱেশ্যনখিনি ক'ত থাকে? আমাৰ কুৱেশ্যন বেংকত থাকে। গতিকে সেই কুৱেশ্যন পেপাৰ আমি কুৱেশ্যন বেংকখনৰ পৰা আমি গম পাওঁ যে কেনেধৰণৰ এক্সামত কুৱেশ্যন আহে, আমাৰ প্ৰিভিয়াছ ইয়াৰ কেনেকুৱা কুৱেশ্যন আহিছিলে, বা আগন্তুক এক্সামত আমাৰ কেনেধৰণৰ কুৱেশ্যন আহিব, সেইখিনি আমি ক'ত থাকিব? আমাৰ কুৱেশ্যন বেংকত থাকিব। এটা বজাৰত বিভিন্ন কুৱেশ্যন বেংক আছে, কিন্তু আমি কোনখন কিনিম বা কোনখন আমাৰ কাৰণে ভাল হ'ব, তাৰে প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম যে কোনখন কুৱেশ্যন বেংক আমি একচুৱেলি কিনা উচিত, বা কোনখন কুৱেশ্যন বেংক কিনিলে আমি সুফল লাভ কৰিব পাৰিম। আমাৰ HSLC 2027ত সেইখন প্ৰেক্টিছ কৰি সুফল লাভ কৰিব পাৰিম। তো তোমালোকৰ মাজলৈ লৈ আহিছোঁ এই কুৱেশ্যন বেংকখন, সাৰথি কুৱেশ্যন বেংক। তো এই সাৰথি কুৱেশ্যন বেংক অকল নামতে সাৰথি নহয়, কামতো সাৰথি। তোমালোকক এই যাত্ৰাত 2027ৰ যি যাত্ৰা আছে HSLCৰ, সেই যাত্ৰাত সহায় কৰিব এই সাৰথি কুৱেশ্যন বেংকে। কিহৰ কাৰণে কৈছোঁ সেইটো গম পাবা, গোটেইখিনি ডিটেইলছত ডিছকাছ কৰিম। মোটামুটিকৈ ডিছকাছ কৰি লৈছোঁ ইয়াত কি আছে। প্ৰথমতে একেবাৰে বেলেগ কুৱেশ্যন বেংকত নথকা কনচেপ্ট কিছুমান আছে ইয়াত। প্ৰথম কনচেপ্টটো হৈছে মাইণ্ড মেপ। মাইণ্ড মেপ অৰ্থাৎ তোমালোকে ছাবজেক্ট ৱাইজ, মানে চেপ্টাৰ ৱাইজ, আৰু যিকোনো ছাবজেক্টৰ চেপ্টাৰ ৱাইজ ইয়াত মাইণ্ড মেপ দিয়া হৈছে। তোমালোকে এই মাইণ্ড মেপ দি, আমি কেতিয়া কি হয় বস্তুবিলাক যে আমি পঢ়ি পেলাই পাহৰি যোৱা যায় কোনো এটা টপিক এটা, কিন্তু ইয়াতে তোমালোকে চেপ্টাৰ ৱাইজ মাইণ্ড মেপ দিয়া আছে, যোনখিনি পঢ়ি তোমালোকে গোটেই চেপ্টাৰটো মনত ৰাখিব পাৰিবা। লগতে চেপ্টাৰ চামাৰিও ইনক্লুড কৰা হৈছে, যোনবিলাক বেলেগ কুৱেশ্যন বেংকত তোমালোকে নাপাবা। লগতে ইয়াতে যোনবিলাক নতুন পেটাৰ্ণৰ কুৱেশ্যন, এতিয়া আমাৰ দেখিছা তোমালোকে HSLC পেপাৰ নিশ্চয় ফ'ল' কৰিছা, বা তোমালোকৰ ক্লাছ 9তো আহি গৈছে যে যোনবিলাক নতুন পেটাৰ্ণৰ কুৱেশ্যন আছে তাতে গোটেইখিনি তোমালোকৰ ইয়াতে পাবা। তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰো ইয়াত পাবা, লগতে সলিউশ্যনো ইয়াত আছে। তাৰপিছত আৰু এটা ভাল কথা ইয়াতে, মই আটাইতকৈ ভাল পোৱা কথাটো হৈছে যে ইয়াত যোনবিলাক MCQs আছে তাৰে আনচাৰবিলাক দিয়া হৈ আছে। যোনবিলাক মই ক'লোঁ নতুন পেটাৰ্ণৰ আছে, MCQ ইয়াত পাই যাবা গোটেইখিনি, তাৰে ইয়াতে কি দিয়া হৈ আছে? আনচাৰো দিয়া হৈ আছে। তো তোমালোকে কি কৰিব পাৰিবা? MCQখিনি তোমালোকে নিজে প্ৰেক্টিছ কৰিব পাৰিবা, আৰু শেষত যিহেতু MCQৰ আনচাৰখিনি দিয়া হৈ আছে, তোমালোকে প্ৰেক্টিছ কৰি নিজে চাব পাৰিবা যে তোমালোকৰ কিমানখিনি শুদ্ধ হৈছে বা কিমানখিনি ভুল হৈছে। সেইখিনি এটা বহুত ডাঙৰ বস্তু ইনক্লুড কৰিছে। তাৰপিছতে আৰু এটা ভাল বস্তু ইনক্লুড কৰিছে ইয়াত, যে যোনবিলাক ধৰা টেষ্ট পেপাৰবিলাক আমি দেখা পাওঁ যে টেষ্ট পেপাৰ যে বিভিন্ন ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰ ওলাই, জানাই তোমালোকে নিশ্চয়। তো সেই টেষ্ট পেপাৰৰ কুৱেশ্যনবিলাকৰ লাষ্ট 2 ইয়েৰত হৈ যোৱা টেষ্ট পেপাৰৰ কুৱেশ্যনবিলাকো ইয়াত ইনক্লুড আছে। আমি দেখা পাওঁ যে যোনবিলাক টেষ্ট পেপাৰত আহে আমাৰ HSLC এক্সামতো তেনেকুৱা কুৱেশ্যন অহা দেখা যায়। গতিকে আমি যদি সেইবিলাক প্ৰেক্টিছ কৰোঁ, ইয়াৰ পৰা আমাৰ কি হ'ব? লাভ কি হ'ব আমাৰ? যে আমি HSLCত আমি এটা ভাল ফলাফল কৰিব পাৰিম। আমাৰ তাত এনেকুৱা নালাগে যে আমি এইবিলাক কি কুৱেশ্যন আহি গ'ল। HSLCত গৈ এনেকুৱা আমাৰ মানে অনুভৱ নহয় যে এইবিলাক কি কুৱেশ্যন আহি গ'ল। কাৰণ তোমাৰ যিহেতু এইখন যদি প্ৰেক্টিছ কৰি যোৱা, তেতিয়া তোমালোকে গম পাবা যে এনেধৰণৰ কুৱেশ্যন মইতো অলৰেডি মই সাৰথিখনত প্ৰেক্টিছ কৰিছোঁৱে। গতিকে এইখিনি কুৱেশ্যনে দেখোন আমাৰ HSLCত আহিছে। হ'ল। তো তোমালোকক দেখাবলৈ গৈ আছোঁ একচুৱেলি কেনেকৈ দিয়া হৈ আছে। কিতাপখন কিনাৰ আগত এবাৰ চাই লোৱা যে ইয়াত কেনেকৈ তোমালোকে গোটেইখিনি ইনক্লুড কৰিছে, আৰু তাৰপিছতে তোমালোকে কিনিবা। তো চাই যোৱা। দেখিছা ফ্ৰণ্ট পেজতে গোটেইখিনি লিখা হৈ আছে, মোটামুটি গোটেইখিনি ইয়াতে লিখা হৈ আছে। ইয়াতে দেখিছা তোমালোকৰ HSLC 2025, 2026ৰ চল্ভ পেপাৰ আছে, লগতে 3 year মানে HSLC PYQ আছে ইয়াতে, 2022, 23, 24ৰ লগতে মডেল কুৱেশ্যন পেপাৰো আছে। আৰু ইয়াতে যোনবিলাক মানে নতুন পেটাৰ্ণ হৈছে এইবাৰ MCQ পেটাৰ্ণবিলাক, এছাৰেশ্যন, ৰিজনিং, ষ্টেটমেণ্ট বেছ, ট্ৰু ফল্ছ, MCQ, মাল্টিপল কুৱেশ্যন দেখা পাইছা, ছিকুৱেঞ্চ টাইপ, ষ্টিমুলাছ বেছড, সেই গোটেইখিনি ইয়াতে আছে। লগতে টেষ্ট পেপাৰো আছে, এইখিনি মই অলৰেডি কৈ ৰাখিছোঁ। আৰু এটা কথা, কিতাপখন আমি চোৱাৰ আগতে এটা কথা ইয়াতে কৈ দিওঁ, তোমালোকৰ যিহেতু চিলেবাছ চেঞ্জ হৈছে কিছুমান, যেনেকৈ মেথছখন চেঞ্জ হৈছে, লগতে ছ'চিয়েল ছায়েন্সৰ কিছু এটা পাৰ্ট মানে চেঞ্জ হৈছে, আৰু বেলেগো চেঞ্জ হৈছে, বৈচিত্ৰময় অসমখনো চেঞ্জ হৈছে। গতিকে যোনখিনি চেঞ্জ হৈছে গোটেইখিনি ইয়াত ইনক্লুড আছে। এনেকুৱা নহয় যে পুৰণা চিলেবাছ দি পেলাই এইখন কিতাপ বনাই দিছে, তেনেকুৱা নহয়। নতুন চিলেবাছৰ সৈতে এইখন কিতাপ বনোৱা হৈছে। এতিয়া আমি চাম যে কিতাপখনৰ ভিতৰত কি আছে। ছাবজেক্টবিলাক তোমাক অলৰেডি দেখিছাই, ইয়াতে ইংৰাজী, অসমীয়া, বিজ্ঞান, গণিত, সমাজ বিজ্ঞান, উচ্চ গণিত, ভূগোল, বুৰঞ্জী, হিন্দী, সংস্কৃত, কম্পিউটাৰ বিজ্ঞান। তোমালোকৰ মানে মেইন ছাবজেক্টৰ লগতে ইয়াতে যোনবিলাক ইলেক্টিভ ছাবজেক্ট আছে সেইবিলাকত ইনক্লুড কৰা হৈছে। ইয়াতে আৰু এটা কথা কৈ দিওঁ যে এইখন মই অসমীয়া মাধ্যম দেখাই আছোঁ, যিহেতু দুখন কিতাপ একেলগে দেখুওৱা সম্ভৱ নহয়। ইয়াতে মই অসমীয়া মাধ্যমখন দেখাই আছোঁ, কিন্তু ইংলিছ মিডিয়ামৰো কিন্তু উপলব্ধ বজাৰত। তোমালোকে দোকানত গ'লে ইংলিছ মিডিয়ামখনো পাই যাবা, বা মই ডেছক্ৰিপশ্যনত যোনটো লিংক দিয়া হৈছে তাতো তোমালোকে ইংলিছ মিডিয়ামটোও পাই যাবা।
প্ৰথমতে ইয়াতে দেখিছা তোমালোকৰ MCQ পেটাৰ্ণবিলাক কেনেকুৱা টাইপৰ MCQ আহে সেইবিলাক ইয়াত ইনক্লুড কৰা হৈছে তাৰপিছতে এটা প্ৰস্তুতিৰ কৌশলো দিয়া হৈছে ইংৰাজী কেনেকৈ প্ৰস্তুতি কৰিবা তাৰপিছতে ধৰা বেলেগ বেলেগ ছাবজেক্টবিলাক গণিত হওক সমাজ বিজ্ঞান হয় কেনেকৈ প্ৰস্তুতি চলাবা তোমালোকে আৰম্ভণিৰ পৰা সেই গোটেইখিনি দিয়া হৈ আছে ইয়াতে কণ্টেণ্ট দেখিছা গোটেইখিনি আমি প্ৰথমতে ইংলিছখন চাওঁ তো ইয়াতে দেখিম আমি প্ৰথম চেপ্টাৰটো আছে আমাৰ এই লেটাৰ টু গড এই লেটাৰ টু গডত কি কৰা হৈছে প্ৰথমতে চোৱা ইয়াতে থিমেটিক এক্সপ্লেনেশ্যন এণ্ড চামাৰী তো ইয়াতে চেপ্টাৰটো থিম কি কোনটো থিমত বেছ হৈ আছে কোনটো থিমৰ ওপৰত বেছ হৈ আছে আৰু লগতে সামাৰী দিয়া হৈ আছে চেপ্টাৰটোৰ সামাৰী আমি এইখিনি যদি পঢ়ো আমি গম পাই যাম যে চেপ্টাৰটো একচুৱেলি কি হয় কাৰণ আমি আজিকালি দেখিছোঁ যোনবিলাক কুৱেশ্যন আহে বহু সময়ত আমাক দেখা যায় চেপ্টাৰটোৰ থিম সোধে বা সামাৰীৰ পৰা কুৱেশ্যন আহে চেপ্টাৰটো পঢ়ি কি বুজি পালা তেনেকুৱা কুৱেশ্যনো আহে গতিকে এইখিনি তোমালোকক সহায় কৰিব লগতে ইয়াৰ পিছতে আমি যদি চাওঁ ইয়াতে চোৱা মাইণ্ড মেপ ইনক্লুড কৰা হৈছে দেখিছা তো ইয়াতে চেণ্ট্ৰেল আইডিটাও লিখা আছে ফেথ হোপ এণ্ড আইৰনি তো মাইণ্ড মেপত দেখিছা তোমালোকে মেইন কেৰেক্টাৰবিলাক এক্সপ্লেনেশ্যন দিয়া হৈ আছে তাৰপিছত ছেটিং কি ইয়াত প্লটবিলাক কি আছিলে বা ইয়াতে বাকী যি লেঞ্চছ লেটাৰ টু গড মানে কি মানে মাইণ্ড মেপটো কি হয় মই অলৰেডি কৈছিলোঁ তোমালোকক যে তোমালোকে এইখিনি পঢ়িলে চেপ্টাৰটোত মানে মুখস্থ ৰখাত বা মনত ৰখাত সহায় কৰিব মুখস্থ নহয় মনত ৰখাত সহায় কৰিব সেইকাৰণে মাইণ্ড মেপটো দিয়া হয় আৰু মাইণ্ড মেপ একচুৱেলি আমাৰ চেবাত ইনক্লুড কোনো কিতাপে কৰা নাছিলে এইখনে প্ৰথম কিতাপ য'ত মাইণ্ড মেপটো ইনক্লুড কৰা হৈছে তো ইয়াতে চোৱা বাকি আমাৰ MCQsখিনি দেখিছা তোমালোকে নতুন MCQsবিলাক আছে দেখিছা তোমালোকে গোটেইখিনি MCQs ইনক্লুড কৰাৰ পিছত মানে গোটেইখিনি বিভিন্ন পেটাৰ্ণৰ MCQs মানে ইনক্লুড কৰাৰ পিছতে ইয়াতে দেখিছা তোমালোকৰ আনসাৰ্ছখিনি অৰ্থাৎ তোমাৰ প্ৰেক্টিছ যদি কৰিব বিচাৰিছা MCQsখিনি তোমালোকে ভাবা আনসাৰটো শুদ্ধ হৈছে নাই তাক মিলাই চাবলৈ এই আনসাৰ কিখন দিয়া হৈছে তো তোমালোকে প্ৰত্যেকটা চেপ্টাৰত এনেকুৱা আনসাৰ কি দেখা পাবা প্ৰত্যেকটা চেপ্টাৰৰ MCQs শেষত তোমালোকে এনেকুৱা চেপ্টাৰ মানে কিৱৰ্ড মানে আনসাৰ্ছ কিবিলাক দেখা পাবা তো ইয়াতে দেখা পাইছা তোমালোকে HSLC যোনখন লাষ্ট ইয়াৰ আহি যোৱা মানে এইবাৰ আহি যোৱা আৰু HSLC 2026ত তো এইখিনি গোটেইখিনি ইয়াত কুৱেশ্যন দিয়া হৈ আছে আৰু লগতে এটা আনসাৰ্ছো তোমালোকে দেখা পাবা তো গোটেইখিনি কুৱেশ্যনৰ লগতে আনসাৰ্ছো দিয়া থাকিব তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা যে সেইবিলাক কেনেকৈ আহিছিলে বা কেনেধৰণে আমি লিখিব লাগিব গোটেইখিনি প্ৰেক্টিছ কৰিব পাৰিবা অকল ইংলিছৰ বুলিয়ে নহয় বেলেগ বেলেগ ছাবজেক্টবিলাকৰো তেনেকৈ আনসাৰ্ছবিলাক দিয়া হৈ আছে তো এতিয়া তোমালোকে দেখিলা যে এই কিতাপখনত কি আছে আৰু আমি এইখন কিয় লোৱা প্ৰয়োজন আমি যদি বজাৰত গৈ আমি কনফিউজ হ'ব নালাগে যে কোনখন কুৱেশ্যন বেংক ল'ম আমাৰ একমাত্ৰ সাৰথি হৈছে এইখন সাৰথি কুৱেশ্যন বেংক আৰু তোমালোকে নিশ্চিত মনে এইখন কিনিব পাৰা আৰু ইয়াত থকা কুৱেশ্যনবিলাক যদি প্ৰেক্টিছ কৰা মই ভাবোঁ তোমালোকৰ এটা ভাল প্ৰিপাৰেশ্যন হ'ব HSLC 2027ৰ কাৰণে তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত আৰু ক'ত পাবা সেইটো কৈ দিছোঁ যে তোমালোকৰ নিজৰ ওচৰৰ দোকানতো পাবাই লগতে মই ডেছক্ৰিপশ্যনত ইয়াৰ মানে বাইং লিংকটো দিছোঁ তো তাতে গৈ পেলাই তোমালোকে অনলাইনে বাই কৰিব পাৰা তেন্তে আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ কিপ ৱাচিং